কবিতাৰ শিৰোনাম টকাৰ হিচাপ। কবি হিৰণ্যলয়। আবৃত্তি পিঞ্জুমৰাণ। বাকচত যিবোৰ জমা থৈ গলা সিবোৰ সকলো টকা নহয়। যিদৰে একেলগে খোৱা বা শুৱাই প্ৰেম নহয়। ঘুণে বাকচত খোৱা দি মনকো খুলি খুলি খাই নিন্দা অপযশে। তেতিয়া বুকু ভাগি চুৰমাৰ হয়। এই বিশাল ৰেলীত কেনিও কাৰো মুখ নেদেখি পাছলৈ পিঠি দি বঢ়ি আছে পৃথিৱী। কালৈকো কোনেও নেচায়। এই অনেক বিপদ সংকুলতাৰ মাজত টকাই একমাত্ৰ সমল বুলি বাহিৰত কোনোৱে হিচাপ কৰি থাকিল। এইফালেদি অহা ৰিক্সাবোৰ, ঠেলাবোৰ, দিন দৰিদ্ৰবোৰ কোনো হিচাপ ৰখা নাই। কেৱল টকা হিচাপ কৰাত ব্যস্ত সকলো।